খুব মৰম লগা এটা দৃশ্য। মানে আপোনাৰ নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম। বন্ধুসকল, যোৰহাটৰ এজন খুব ব্যতিক্ৰমী ব্যক্তি বুলি ক'লেও ভুল নহয়। তেখেতৰ জীৱনত ফাৰ্মিং কৰি বহুত আদৰ্শবান ব্যক্তি হিচাপে যোৰহাটত পৰিগণিত হৈছে। তেখেতৰ নাম হৈছে ধ্ৰুৱজ্যোতি। তেখেতৰ ফাৰ্মখনলৈ আজি আহিছো আৰু সবিশেষ ফাৰ্মখনৰ বিষয়ে দেখাম। চাওকচোন, তেখেতৰ হাতত এয়া সৰু সৰু ৰুটি দেখা পাইছে আৰু তেখেতৰ চাওক এয়া গাত ধুনীয়াকৈ ছাগলীকেইটা উঠি গৈছে, ইটোৰ পিছত সিটো সিটোৰ পিছত ইটো। গোটেই ছাগলীখিনি হাতৰ পৰা ৰুটি লৈ লৈ খাই আছে। চ' বন্ধুসকল, জীৱ জন্তুক আমি যিমানে মৰম কৰোঁ সিমানে তেহেঁতি আমাক মৰম কৰে। চাওক, তেখেতে মানে এয়া ৰুটি ছিঙি ছিঙি দিছে আৰু তেখেতৰ গাত উঠি সকলো ছাগলীখিনিয়ে আপোনাৰ ৰুটি খাবলৈ লৈছে। এই মৰ্ণিংবোৰ ক'ত পাব? এনেকুৱা মানে মজাটো হয়তো আপুনি বেলেগত ক'ত পাব। চাওক, ছাগলীৰ সংখ্যাও খুব সুন্দৰ আৰু ছাগলীৰ গ্ৰথো দেখিছে আপোনালোকে। খুব এটা সুন্দৰ ৰুটি ন তেখেতে ছাগলী পালন কৰি আছে। তেখেতৰ অকল ছাগলী পালন বুলিয়েই নহয়, তেখেতৰ গাহৰি ফাৰ্ম আছে, আপোনাৰ গৰু আছে, ছাগলী আছে। তেখেত এজন খুব মূল্যৱান ব্যক্তি, যোনজনক আমি খেতিয়ক বুলি ক'ব পাৰোঁ। ছাগলী খেতি হওক, গাহৰি খেতি হওক, গৰু খেতি হওক, তেখেতৰ সকলোখিনি আছে আৰু তেখেতৰ লগতে তেখেতক সম্পূৰ্ণৰূপে সহায় কৰে তেখেতৰ পৰিবাৰ। সুন্দৰ পৰিৱেশ চাওকচোন। তেখেতৰ মৰম চাওক, খুব এটা সুন্দৰ পৰিৱেশ আমি আপোনালোকক দেখাই আছো। আচলতে জীৱ জন্তুক আপুনি যিমানে মৰম কৰিব সিমানে আপোনাক লাভ দিব। মৰমটোৱে চবতকৈ ডাঙৰ কথা। জীৱ জন্তু সদায় মৰম দিব লাগে। তো চাওক, তেখেতে খুব সুন্দৰকৈ মৰম কৰি আছে। এইটো ব্ৰিডটো জাৰ্চি বুলিয়ে কয় ন? তাই প্ৰথম ডাঙৰ মাক আনিছিলে। আপুনি কিমানত কিনিছিলে তাইক? 9,200 টকা দি আনিছিলো। 9,200 টকা দি। কিমান মানে একেবাৰে সৰুতে? একেবাৰে সৰু নাই, এবছৰ তাই 6 মাহ পাছতে গাভিনী হ'ল। অ'কে অ'কে। 6 মাহ পাছতে গাভিনী হ'ল। তাই জীয়েক এজনী ন? জীয়েক এজনী হয়। এতিয়া দুইজনীয়ে পোৱালি দিলে, পোৱালি হৈ গ'ল। এইটো এজনী কি উঠি দিয়া দমৰা ন? দমৰা পালি এইটো। বৰ হাইব্ৰিড হ'বগৈ। দেখি আছে। আৰু এজনী চেউৰী ন? লক্ষী লক্ষী। চকুকেইটা কিমান ধুনীয়া দেখিছে। আচলতে মৰমটোৱে চবতকৈ ডাঙৰ কথা। জীৱ জন্তুত বহুত মৰমটো। আমাৰ মালিকনী বাইদেউ। ভগৱানে লাগ দিছে আপোনালোকক ইমানটো কৰিবৰ কাৰণে। সেইটোৱে নাই, আচলতে মৰমটো মেইন কথা, নিজৰ কথা। আৰু ভগৱানে সিমানকণ শক্তিও দিব লাগিব। অৱস্থা আহি ওলাই মানে সেইটো তলত মানে পৰি থাকে ন? ছাগলী মানে আপোনাৰ এইটো এয়াৰটো বনে থাকিব লাগে, ভাল সদায় আহিব লাগে। লাইট দি দিওঁ 100 টকা লাইট দি থোৱা আছে। মই বিল 2200-2300 টকা বিল আহে। 100 টকা দুটা আছে। বৰ বেয়া হাঁহ আমিও গাহৰি পালিছা। বৰ হাঁহ যেনে তেনে ফুটাই লৈ যাব।
ডিঅ' কালাৰ F1 হয় এইবিলাক ই হাঁহ ই যেনে তেনে ওলাব